हाई फ्रेंड्स की खबर आशा करूँ आपनालोक सकलोरे भाल आरु আজি মই যাবৰ কাৰণে ৰেডি হৈ আছো মানে ৰেডি মানে ঘৰৰ পৰা আহিলো এতিয়া ৰাস্তাত আছো আৰু আজি আমি যাম ড্ৰেমৰশিয়ালী মন্দিৰ আজি হৈছে ভাদ মাহৰ মানে কি আৰু 2 তাৰিখ জন্মাষ্টমী শ্ৰীকৃষ্ণৰ তাৰ পিছত মোৰ লগত যাব দেহা আৰু মই কত বাড়ি আছে ও মারনি মানা ভালো এই কামো সাপরে তে মার কামো সে আউটা ও মারনি মানা এতিয়া আমি মন্দিৰৰ পৰা ঘৰত আহি আছো আৰু অলপ পিছত দীপজ্যোতি দাদাৰ দোকানত যাম মানে ওপেনিঙত তাৰ পিছত আপোনালোকে চাই থাকিব ভিডিঅটো আজি ফ্ৰী অফ কষ্ট নেক্সট টাইম পৰা পইচা দিব দাদা কৈ দিয়ে এই লাজতে মৰে চিন্তি বাচি চাও পাইছো পঢ়িছ নাই দীপজ্যোতি তোক চাহ খাম অনিনা ঘৰত খানা খানা মানে আজি মিষ্টি পাই চাহ
আমাৰ বুন্দিয়া ধুনীয়াকৈ দেখাই আছে আমাৰ গোটেইবিলাকৰ বুলি ক'লেও ভুল নহ'ব কিন্তু মই একেবাৰে ৰেষ্টুৰেণ্ট নহয় সকলো আহিব ইয়াতে ধুনীয়াকৈ আজি ইনভিটেশ্যন কৰিছোঁ আৰু এই দেখাই আছে আমাৰ বুন্দিয়াই দেহা ভুজিয়া আছে আৰু এইখিনি আছে আমাৰ আৰু মনত আহিছে খাই আৰু আহিছে আলহীবিলাক এইবিলাক ধুনীয়াকৈ দোকানখন ক'ত আছে চিন্তা দোকানখন ক'ত আছে আপোনালোকে পাব হলৰ চৌকাত আহিলে মোক ফোন কৰি পাব আৰু ইয়াতে ভাল লাগিব আহিলে সকলো আৰু কিবা এটা কৰি বুজা কেনেকুৱা লাগিছে আজি তাৰপিছত আমি সদায় মানে কি এটা কথা ভাল হৈছে কি জানো শ্বুটিং শেষ হোৱাৰ পিছত এখন দোকানত আহিলে হ'ল খাবৰ কাৰণে কৰিব আৰু আজি কিছু জন্মাষ্টমী আছে জন্মাষ্টমী ভিডিঅ' নবনাই কিন্তু আজি দোকানত ভিডিঅ' বনাইছে জন্মাষ্টমীৰ ভিডিঅ' মানে দুটা ভিডিঅ' যাব ছাপোৰ্ট কৰিব ছোৱালীটো বহুত কষ্ট কৰি আছে কেনেকৈ হ'লেও ভাল মানুহ সেইকাৰণে চাউণ্ডবিলাক ভালকৈ শুনি নাই ক'ব নোৱাৰো আৰু মানে মোক দেহাই সুধি আছিল মই মেখেলা চাদৰযোৰ কিহৰ কাৰণে পিন্ধি গৈছোঁ মানে আজি হৈছে দীপজ্যোতি দাদাৰ মানে দোকানৰ শুভ আৰম্ভণি তাৰপিছত ভুজিয়া আৰু ময়ো মানে কি আৰু ভুজিয়াই পিন্ধিলে মেখেলা চাদৰ সেইকাৰণে ময়ো পিন্ধি গ'লোঁ তাই পিন্ধা নাই বাৰু তাৰপিছত এইখিনি কথা মানে কি আৰু ভইচ দিব লগা হ'ল এইকাৰণে কাষত মানে কি আৰু গান বজাই থৈছে সেইকাৰণে ভইচটো দি দিলোঁ আপোনালোকে বেয়া নাপাব যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ দীপজ্যোতি দাদাহঁতক যেনেকৈ আগুৱাই লৈ গৈছে মোকো আপোনালোকে আগুৱাই লৈ যাব বুলি আশা থাকিল ধন্যবাদ